বিধায়ক হৈ নাথাকিলে চলিব পৰাকৈ জলাশয়ৰ মাটি বেদখল কৰাৰ লগতে তেজপুৰত আদিবাসী লোকক খেদি ভূমি হস্তগত কৰা হ'ল নেকি? উত্তৰ নথকা মুখ্যমন্ত্ৰীয়ে কৈছে যদি প্ৰমাণ আছে আইন আদালতৰ কাষ চাপক। পিছে মুখ্যমন্ত্ৰী মহোদয় আপোনাৰ চৰকাৰৰ অধীনৰ CM ভিজিলেন্স, এণ্টি কৰাপশ্যন, CID, আৰক্ষী আদি সংস্থাবোৰ কিয় আছে? নে এই সংস্থাবোৰ আপোনাৰ প্ৰিয় লোকবোৰৰ বাবে নহয়? কিয় বাৰে বাৰে তুলুঙা মন্তব্যৰে ৰাজ্যৰ এক বিয়াগুম কেলেংকাৰীৰ কথা তল পেলাব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে? কিন্তু সকলোৱে উত্থাপন কৰা প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ হেনো সময় নাই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। পিছে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, আপোনাক প্ৰশ্ন কৰি থকাৰ সময় ৰাইজৰো নাই, কিন্তু আপুনি জনপ্ৰতিনিধি হোৱা হেতুকে জনতাৰ প্ৰশ্ন কৰাৰ অধিকাৰ আছে, লগতে উত্তৰ দিয়াৰ বাবেও দায়বদ্ধ আপুনি। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।